আপোনাৰ যদি এখন দুচকীয়া অথবা চাৰিচকীয়া বাহন আছে তেনেহলে আজিৰ এইটো ভিডিও আপোনাৰ কাৰণে কিয়নো আজিৰ এইটো ভিডিওত মই আপোনালোকক দেখাম যে আপোনালোকে কেনেকৈ সম্পূৰ্ণকৈ বিনামূলীয়া আপোনালোকে এটা ৰোড সেফটি সাৰ্টিফিকেট বনাব পাৰিব। তো যাৰ কাৰণে আপোনালোকে কোনো ফিজ ভৰিব নালাগে। এইটো এটা চৰকাৰী ৱেবছাইট হয়। আপোনালোকে ইয়াতে আহি জাস্ট আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ এটা ৰোড সেফটি সাৰ্টিফিকেট বনাব পাৰিব। সো বন্ধু বান্ধৱীসকল এইটো এপ্লাই কৰিবলৈ হ'লে আপুনি ভিডিওটো সম্পূৰ্ণকৈ চাই থাকক। মই আপোনালোকক গোটেইখিনি ষ্টেপ বাই ষ্টেপ দেখাই দি আছোঁ যে আপোনালোকে কেনেকৈ এইটোৰ কাৰণে এপ্লাই কৰিব। ইয়াৰ কাৰণে মই মোৰ ভিডিওৰ ডিসক্ৰিপশনত এটা লিংক দিছোঁ। আপোনালোকে এই লিংকটোত ক্লিক কৰিলে জাস্ট এনেকুৱা এটা পেজত আহিব পাৰিব। আহাৰ পিছত ইয়াতে লিখা আছে চাওক টেক পেডেলিষ্ট, আপোনালোকে জাস্ট ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ ওপেন হ'ব। ইয়াতে আপুনি সম্পূৰ্ণখিনি গোটেইখিনি ডিটেইলছটো ইয়াতে বহুৱাই দিব। সো কেনেকৈ বহুৱাব লাগে মই দেখাই দি আছোঁ। ইয়াতে লিখা আছে চাওক নেমৰ ঠাইত ইয়াতে সিলেক্টত ক্লিক কৰি আপুনি কোনটো হয় শ্ৰী শ্ৰীমতী কুমাৰী ডক্টৰ কোনটো হয় সেইটো জাস্ট আপুনি ইয়াৰ পৰা সিলেক্ট কৰি দিব। সিলেক্ট কৰাৰ পিছত ইয়াতে আপুনি আপোনাৰ নামটো লিখিব। নামটো দিয়াৰ পিছত গোটেইখিনি ডিটেইলছ বহুৱাৰ পিছত ইয়াতে আপোনালোকে জাস্ট ইয়াতে প্ৰচেড ফৰ ল্যাঙ্গুৱেজ সিলেকশন ইয়াতে জাস্ট ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে লিখা আছে ল্যাঙ্গুৱেজ। তো আপোনালোকে ইয়াতে ক্লিক কৰি আপুনি কোনটো ল্যাঙ্গুৱেজত আপোনালোকে সাৰ্টিফিকেটটো বিচাৰে সেইটো ল্যাঙ্গুৱেজ ইয়াৰ পৰা সিলেক্ট কৰি দিব। হিন্দী ইংলিছ দুটা আছে। সো মই ইংলিছত বিচাৰোঁ তাৰ কাৰণে ইংলিছটো ইয়াৰ পৰা সিলেক্ট কৰি দিছোঁ। দিয়াৰ পিছত ইয়াতে ৰিড পেডেলিষ্ট যাত আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত কেইটামান ইয়াতে এনসাৰ আহিব। আপোনালোকে জাস্ট এইটো পঢ়ি চাব পাৰে, নপঢ়িলেও একো কথা নাই। তাৰপিছত ইয়াতে লিখা আহিব চাওক আই পেডেলিষ্ট। তো আপোনালোকে জাস্ট ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP আহিব। মোৰ OTPটো ইয়াতে আহি পৰিছে চাওক। মই OTPটো ইয়াৰ পৰা ইয়াতে বহুৱাই দিছোঁ। কপি কৰি ইয়াতে জাস্ট মই OTPটো বহুৱাই দিছোঁ। দিয়াৰ পিছত মই জাস্ট সাবমিট বাটনত ক্লিক কৰি দিছোঁ। সাবমিট বাটনত ক্লিক কৰাৰ পিছত ইয়াতে লিখা আছে চাওক সেন্ড সাৰ্টিফিকেট পেডেলিষ্ট টু ইউৰ ইমেইল। তো এইটো সাৰ্টিফিকেটটো আপোনাৰ ইমেইলতো গৈছে আৰু ইয়াৰ পৰা আপুনি ডাউনলোড কৰিব পাৰিব। ইয়াতে লিখা আছে চাওক প্ৰিন্ট ডাউনলোড সাৰ্টিফিকেট। তো আপোনালোকে জাস্ট ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সাৰ্টিফিকেটটো এনেকৈ ডাউনলোড হৈ যাব। সো মই ওপেন কৰি এইটো দেখাই আছোঁ। সো এই চাওক এনেকুৱাকৈ আপোনাৰ সাৰ্টিফিকেটটো হৈ যাব। সো বন্ধু বান্ধৱীসকল এনেকৈ আপুনি আপোনাৰ ৰোড সেফটি সাৰ্টিফিকেটটো বনাই ল'ব পাৰিব সম্পূৰ্ণ বিনামূলীয়াকৈ। ইয়াৰ কাৰণে আপোনালোকে একো পইচা ভৰিব নালাগে। সো বন্ধু বান্ধৱীসকল আজিৰ ভিডিওটো এইখিনিয়ে। সো ভিডিওটো ভাল লাগিলে এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।